ঢাক দল বজাই আছে না কাম কৰি আছে আপোনালোকে তো মানে যোৱা 5টা বছৰ দেখাই পালে গ্ৰামে গঞ্জে চহৰে বন্দৰে ঘূৰি পেলাই আপোনালোকে নিজে দেখা পাই আছে ৰাইজে স্পষ্টভাৱে ক'ব আপোনালোকৰ সন্মুখত থিয় দি পেলাই যে এই চৰকাৰখনে ৰাইজৰ স্বাৰ্থৰ কাৰণে মানে খুব বেছি কাম কৰিব পৰা নাই ৰাইজক কাম কৰিবৰ কাৰণে যেনেকা ধৰণৰ প্ৰতিশ্ৰুতি দাঙি ধৰিছিল এই ধৰণৰ প্ৰতিশ্ৰুতি কৰা ধৰণে তেখেতসকলে মানে কিঞ্চিত মানুহ ৰক্ষা কৰিব পৰা নাই কাম কৰিব পৰা নাই যাৰ কাৰণে ৰাইজে আজি তেখেতসকলক বেয়া পাইছে আৰু বেয়া পাই চৰকাৰটো বদলাবৰ কাৰণে হাগ্ৰামাৰ চৰকাৰ ঘূৰাই আনিবৰ কাৰণে UPPLৰ নেতৃত্বত বিজেপি সন্মিলিত যিটো চৰকাৰ BTC আছে এই চৰকাৰখনক বিদায় দিবৰ কাৰণে ৰাইজে ইতিমধ্যে সাজু হৈছে এতিয়া আপোনাসকলৰ আগত মই মানে কি হৈছে কি নহৈছে সেইটো ক'ব লগা নহয়ে ৰাইজে স্পষ্টভাৱে চবে ক'ব চবে জানিছে গম পাইছে আপোনালোকেও ঘূৰি মিলি দেখা পাই আছে হাগ্ৰামাৰ আমলত কিমান ধুনীয়াকৈ উন্নতিৰ কাম কাজবিলাক হৈছিল ৰাস্তা ঘাট দলং বান্ধ কৃষকৰ কাৰণে সুবিধা স্কুল বিল্ডিং হস্পিটেল বিল্ডিং নানান ধৰণৰ এইবিলাক মানে আন্তঃগাঁথনি নিৰ্মাণৰ কাম কাজবিলাক হৈছিলে এতিয়াতো জিৰ' হৈ আছে মানে কাম একো কৰিব পৰা নাই আৰু কাম নকৰা চৰকাৰৰ লগত ৰাইজে কেতিয়াও নাথাকে ৰাইজে কাম কৰা চৰকাৰ বিচাৰে আৰু কাম কৰা চৰকাৰ হিচাপে হাগ্ৰামাৰ এটা সুনাম আছে ইয়াৰ কাৰণে হাগ্ৰামা চৰকাৰ BTCত ঘূৰাই আনিবৰ কাৰণে UPPL বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনক বিদায় দিবৰ কাৰণে BTC বাকী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে সিঙি শৰ্মাৰ হৈ গ'ল এইবিলাক মেৰামতি কৰিবৰ কাৰণে আঁচনি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা স্থানীয় EM ডাঙৰীয়াই আনি পেলাই বনাব লাগিছিল মেৰামতিটো কৰিব লাগিছিল তেখেতে নকৰাৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজে যিহেতু ভুগিছে আঁঠুলৈকে পানী জমা হোৱাৰ কাৰণে আহ যাহ কৰাৰ বেলেগাত যথেষ্ট কষ্ট পোৱাটো একমাত্ৰ আমাৰ স্থানীয় EMে কাম নকৰাৰ কাৰণে হৈছে গতিকে ইয়াৰ কাৰণে আজি যদি আমি দোষ দিব লাগে বৰ্তমানৰ BTC চৰকাৰৰ স্থানীয় EMক আমি দোষ দিব লাগিব স্থানীয় EMে কাম নকৰাৰ কাৰণে ৰাইজে এইবিলাক কষ্ট পাই আছে আৰু ৰাইজে এইবিলাক কষ্ট পাই থকাটো মই আজি বিৰোধী দলৰ এজন MLA হৈও না আমাৰ BTC চৰকাৰ আছে না আমাৰ অসমৰ চৰকাৰ আছে তথাপিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মই কাকতি মিনতি কৰি ৰাইজৰ স্বাৰ্থত অনুৰোধ কৰি নিবেদন কৰি পেলাই এই মেইন ৰাস্তা আমাৰ চাপৰগ্ৰামলৈকে যোৱা যিটো ৰাস্তা বজাৰৰ মানে মেইন বজাৰৰ এইটো যিটো ৰাস্তা য'ত নেকি এতিয়া আঁঠুলৈকে পানী থাকে সেইটো আমি মেইন ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি পেলাই ভূমকালৈকে যোৱা যিটো ৰাস্তা এই ৰাস্তাটো মেৰামতি কৰিবৰ কাৰণে এই বছৰ মই তাতে চেংচন মোৰ ফাণ্ডৰ পৰা অসম চৰকাৰৰ পৰা হোৱা যিটো পুঁজি ইয়াৰ পৰা মই ধৰাই দিছোঁ আৰু এক সপ্তাহমানৰ ভিতৰতে ইয়াৰ টেণ্ডাৰটো ওলাব এতিয়া ৰাইজে আৰু যোৱা দিনবিলাকত যেনেকুৱা ধৰণৰ কষ্ট ভোগ কৰিব লগা হৈছিল সেই কষ্টটো ভোগ কৰিব লগা নহ'ব স্থানীয় EMে নকৰা কামটো মই আজি কৰি ৰাইজৰ উপকাৰৰ কাৰণে এটা ব্যৱস্থা কৰি দিছোঁ ৰাইজৰ কাৰণে মই কাম কৰিছোঁ ৰাইজৰ হৈ কাম কৰাটো মোৰ দায়িত্ব কৰ্তব্য চৰকাৰৰ থাকক বা নাথাকক মই অসম চৰকাৰৰ আশীৰ্বাদত যিখিনি পাইছোঁ যি অলপ চলপ পাণ পাইছোঁ সেইটো পাণটোৰ পৰাই মই ইয়াত মানে এই পাণটো ব্যৱহাৰ কৰি ৰাইজৰ উপকাৰৰ কাৰণে কাম কৰি আছোঁ নিশ্চয় ৰাইজে ইয়াৰ পিছত একো কষ্ট নাপাব এইটো মানে ইমান বছৰ ইমান যে কষ্ট তেওঁলোকে পাই আহিছিলে এই কষ্টৰ পৰা তেওঁলোকে এতিয়া মুক্ত হ'ব